জিকে ষ্টাডি চেণ্টাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লোৱা হৈছে অসমীয়া সাহিত্যৰ প্ৰতিষ্ঠাতা আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত বৰদোৱাৰ ওচৰৰ আলিপুখুৰী নামে ঠাইত। তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা। সৰুতেই পিতৃ মাতৃৰ মৃত্যু হোৱাত বুঢ়ীমাক খেৰসুতীয়ে শংকৰদেৱক ডাঙৰ দীঘল কৰে। 12 বছৰ বয়সত বুঢ়ীমাক খেৰসুতীয়ে শংকৰদেৱক মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিয়ে। বিদ্যা শিক্ষা আৰম্ভ কৰাৰ পাছতেই শংকৰে অ আ ক খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা কৰতল কমল ৰচনা কৰি সকলোকে অভিভূত কৰে। তাৰ উপৰিও সৰুকালতে শংকৰদেৱে বহুতো অসাধাৰণ কাম কৰি সকলোকে চমৎকৃত কৰি তুলিছিল। ডেকা বয়সতে শিৰোমণি ভূঞা বাব লোৱা বাবে শংকৰদেৱ শিৰোমণি ভূঞা অথবা ডেকাগিৰি নামেৰেও জনাজাত আছিল। তেখেতৰ পত্নীৰ নাম আছিল সূৰ্যৱতী। এটা কন্যা সন্তান জন্ম দিয়াৰ পিছতেই সূৰ্যৱতীৰ মৃত্যু হৈছিল। তাৰ পিছত তেখেতে 12 বছৰ ধৰি তীৰ্থ ভ্ৰমণ কৰে আৰু বিভিন্ন অভিজ্ঞতা আহৰণেৰে ভক্তি ধৰ্ম প্ৰৱৰ্তন আৰু প্ৰচাৰত মনোনিৱেশ কৰে। শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্ম হৈছে নৱবৈষ্ণৱ ধৰ্ম। বহু দেৱ দেৱীৰ পূজা অথবা বলি বিধান আঁতৰাই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰাই আছিল শংকৰদেৱৰ মূল উদ্দেশ্য। নৱবৈষ্ণৱ ধৰ্মৰ মূল বাণী হ'ল এক দেৱ এক সেৱ এক বিনে নাই কেও। অসমীয়া জাতিলৈ শংকৰদেৱৰ অৱদান আছিল অপৰিসীম। শংকৰদেৱে ধৰ্ম সাহিত্য শিক্ষা সংস্কৃতি সকলো পিনেদি অসমীয়া জাতিটোক সঞ্জীৱিত আৰু শক্তিশালী কৰি গৈছে। ৰচনা ৰীতি বা ৰূপ অনুসৰি শংকৰদেৱৰ ৰচনাৱলীক 6টা ভাগত বিভক্ত কৰিব পাৰি। সেইবোৰ হ'ল অনুবাদমূলক সাহিত্য, ভাগৱতৰ প্ৰথম দ্বিতীয় দশম একাদশ আৰু দ্বাদশ স্কন্ধ আৰু ৰামায়ণৰ উত্তৰাকাণ্ড তেখেতে অনুবাদ কৰে। শংকৰদেৱৰ ৰচিত কাব্য হ'ল হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, অজামিল উপাখ্যান, গ্ৰাস গজেন্দ্ৰৰ যুদ্ধ, অমৃত মন্থন, বলিচলন আৰু কুৰুক্ষেত্ৰ। শংকৰদেৱেই আছিল অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা। সংস্কৃত নাট আৰু প্ৰাচীন অসমীয়া ওজাপালি অনুষ্ঠানৰ আৰ্হিত তেখেতে এক অংকযুক্ত 6খন নাট ৰচনা কৰে। নাটবোৰ হ'ল ক্ৰমে পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। শংকৰদেৱে 2 ধৰণৰ গীত ৰচনা কৰিছিল, বৰগীত আৰু ভটিমা। ভটিমাবোৰ স্তুতি আৰু প্ৰশস্তিমূলক গীত আৰু বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত এবিধ অতি গাম্ভীৰ্যপূৰ্ণ ভাৱৰ গীত। অৱশ্যে বৰগীতবোৰক মহাপুৰুষজনাই নিজেই বৰগীত বুলি কোৱা নাছিল। শংকৰদেৱৰ মৃত্যুৰ পিছত তেখেতৰ শিষ্যসকলেহে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি লিখা অতি গাম্ভীৰ্যপূৰ্ণ ভাৱৰ গীতসমূহক বৰগীত বুলি আখ্যায়িত কৰিছিল। মহাপুৰুষজনাৰ দ্বাৰা ৰচিত নাম প্ৰসংগ সম্পৰ্কীয় গ্ৰন্থসমূহ হ'ল কীৰ্তন আৰু গুণমালা। কীৰ্তন শংকৰদেৱৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু অসমীয়া সাহিত্যৰ কীৰ্তিস্তম্ভ। গুণমালা ভাগৱতৰ সাৰ সংগ্ৰহ কৰি 6 আখৰীয়া কুসুমমালা ছন্দত ৰচা এখন মনোৰম পুথি। শংকৰদেৱৰ ভক্তি আৰু তত্ত্বমূলক গ্ৰন্থসমূহ হ'ল ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, অনাদিপাতন, নিমি নৱসিদ্ধ সংবাদ। শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ জীৱনৰ প্ৰথম চোৱা 12ভূঞা ৰাজ্যত, দ্বিতীয় চোৱা অসম ৰাজ্যৰ সংযোগত ধোৱাহাট বেলগুৰিত আৰু শেষ চোৱা কোচ ৰাজ্যত কটাইছিল। ধোৱাহাট বেলগুৰিত বসতি কৰিবলৈ লোৱা সময়তেই শংকৰদেৱৰ মাধৱদেৱৰ লগত মিলন হয় আৰু দুয়োৰে সহযোগত অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱন সমুজ্জ্বল হৈ উঠে। অসমীয়া সাহিত্যত শংকৰ মাধৱৰ মিলনক মণিকাঞ্চন সংযোগ আখ্যা দিয়া হয়।
শ্ৰীমন্ত শংকৰদেৱে বেলগুৰিত প্ৰথমখন সত্ৰ স্থাপন কৰে। সত্ৰ নামঘৰ স্থাপনেৰে শংকৰদেৱে সকলো শ্ৰেণীৰ লোককে একগোট কৰি ৰখাৰ প্ৰয়াস কৰিছিল। সত্ৰ নামঘৰসমূহ আছিল ধৰ্ম বিষয়ক আলোচনাৰ উপৰিও নাট, ভাওনা, সত্ৰীয়া নৃত্য, বৰগীত আদিৰ আখৰা গৃহ আৰু প্ৰদৰ্শনস্থলী। 1568 খ্ৰীষ্টাব্দত 1490 হওক 21 ভাদ শুক্লা দ্বিতীয়া তিথিত 119 বছৰ বয়সত মহাপুৰুষজনাই কোচবিহাৰত থকা মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে। শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে? উত্তৰ উত্তৰাকাণ্ড। শংকৰদেৱৰ বৰগীতক কোনে নবল নাম্বাৰ্ছ আখ্যা দিছে? উত্তৰ ডক্টৰ বাণীকান্ত কাকতি। শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাট কি আছিল? উত্তৰ চিহ্নযাত্ৰা। গুণমালা পুথিখনৰ আধাৰ গ্ৰন্থ কি? উত্তৰ ভাগৱত। শংকৰ মাধৱৰ মিলনক কোনে মণিকাঞ্চন সংযোগ আখ্যা দিছে? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। জগদীশ মিশ্ৰৰ শংকৰদেৱক ক'ত ভাগৱত গ্ৰন্থখন প্ৰদান কৰিছিল? উত্তৰ বৰদোৱাত। শংকৰদেৱৰ কীৰ্তন গ্ৰন্থখনক কোনে এখন গ্ৰন্থ ৰূপ দিছিল? উত্তৰ ৰামচৰণ ঠাকুৰে। শংকৰদেৱে তেওঁৰ পূৰ্বৰ কোন কবিক অপ্ৰমাদী আখ্যা দিছিল? উত্তৰ মাধৱ কন্দলীক। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলন ক'ত হৈছিল? উত্তৰ ধোৱাহাট বেলগুৰিত। কোনখন নাট শংকৰদেৱৰ জীৱনৰ অন্তিম ৰচনা? উত্তৰ ৰাম বিজয়।